নমস্কাৰ প্ৰণয় টেকনলজি চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাই আছো। তাৰ বাইদেউসকল আপোনালোকে জানে যোৱা 9 তাৰিখৰ পৰা অনলাইন সিংগল ট্ৰান্সফাৰ মুকলি হৈছে আৰু মই ইতিমধ্যে এটা ভিডিঅ' আপলোড কৰিছিলো কেনেকৈ আপোনালোকে শুদ্ধকৈ এপ্লাই কৰিব। এই ভিডিঅ'টো আপোনালোকে চাইছে আৰু বহুতে মোক কমেন্ট কৰিছে। সেই কমেন্টত মই দেখা পাইছো আপোনালোকৰ বহুত কনফিউজন আছে। মই দেখাইছো কেনেকুৱা কমেন্ট আহিছে। হেয়া আছিল এই ভিডিঅ'টো যতে আপোনালোকে বহুতে কমেন্ট কৰিছে। মই গোটেইখিনি কমেন্ট পঢ়িছো। হ'ব পাৰে কিছুমান কমেন্টৰ মই ৰিপ্লাই দিছো আৰু বাকি কমেন্ট বিলাক কমন। সেইবাবে মই ভাবিছো আজি এটা ভিডিঅ' লৈ আহো যতে গোটেইখিনি কনফিউজন যি আপোনালোকৰ আছে হেয়া ক্লিয়াৰ হৈ যাব। আৰু যি ছাৰ বাইদেউসকলে অকল কমেন্ট কৰিছে এনেকুৱা নহয়, প্ৰতিজন শিক্ষক আৰু শিক্ষয়িত্ৰীৰ বাবে এই ইনফৰমেশ্যনটো জৰুৰী হ'ব। সেইবাবে আজিৰ ভিডিঅ'ত মই কুৱেশ্যন আৰু আনসাৰ হিচাপে লৈ আহিছো আপোনালোকৰ কনফিউজন। আশা কৰো ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'ব। কিন্তু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিম, যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, উপকৃত হয়, তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব। ছাৰ বাইদেউসকল আটাইতকৈ বেছি যিটো কমেণ্ট আহিছে সেয়া হ'ল, ছাৰ এই ছিংগল ট্ৰান্সফাৰৰ এপ্লাই লাষ্ট ডেট কি হ'ব? ইয়াতে মই আপোনালোকক ক্লিয়াৰ কৰিব বিচাৰো, ছিংগল ট্ৰান্সফাৰ এপ্লাইৰ একো লাষ্ট ডেট এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই। দ্য লাষ্ট ডেট has not been declared. দ্বিতীয় প্ৰশ্ন যেটো আপোনালোকে মোক সুধিছে সেয়া হ'ল whether the ground to look after elderly parents will be applicable to father or mother in law. মানে এটা গ্ৰাউণ্ড তাতে আছে to look after elderly parents। এই গ্ৰাউণ্ডটো পিতৃ মাতৃৰ ক্ষেত্ৰত এপ্লিকেবল, কিন্তু শহু আৰু শাহুৰিৰ ক্ষেত্ৰত এটো এপ্লিকেবল হ'ব নে নাই আপোনালোকে মোক প্ৰশ্ন সুধিছে। ইয়াৰ উত্তৰ হ'ল yes, এপ্লিকেবল হ'ব, কিন্তু এই ক্ষেত্ৰত আপোনালোকে দুটা ডকুমেন্ট আপলোড কৰিব লাগিব। প্ৰথম হ'ল মেৰিজ সাৰ্টিফিকেট, সেকেন্ড হ'ল ৰিলেশনশিপ সাৰ্টিফিকেট উইথ ফাদাৰ অৰ মাদাৰ ইন ল। শহুৰ বা শাহুৰিৰ লগত যি ৰিলেশন আছে সেয়া ডকুমেন্ট আপোনালোকে আপলোড কৰিব লাগিব। ৰিলেশনশিপ সাৰ্টিফিকেট, তাতে আপোনালোকে এনআৰসি যতে আপোনালোকৰ ফাদাৰ ইন ল মাদাৰ ইন লৰ নাম আছে আৰু লগতে আপোনাৰ নাম আছে সেয়া আপলোড কৰিব পাৰে, বা এনেকুৱা যিকোনো এটা ৰিলেভেন্ট ডকুমেন্ট যতে ফাদাৰ ইন ল মাদাৰ ইন ল আৰু আপোনাৰ নাম আছে সেয়া আপলোড কৰিব পাৰে। কিন্তু মনত ৰাখিব লগতে এটাচ কৰি দিব আপোনালোকে এটা আইডেন্টিটি কাৰ্ড আপোনাৰ পেৰেন্টৰ বা ফাদাৰ ইন ল মাদাৰ ইন লৰ, যতে তেখেতৰ এইজৰ প্ৰুফ থাকিব। এই ক্ষেত্ৰত আপোনালোকে ভোটাৰ আইডি, পেন কাৰ্ড বা আধাৰ কাৰ্ড আপলোড কৰিব পাৰে। তৃতীয় যেটো কুৱেশ্যন বহুতে মোক সুধিছে, my husband own a business, in this case can I apply? ইয়াৰ উত্তৰ হ'ল spouse in different location will be applicable only if both husband and wife are in service. যদি হাজবেণ্ড আৰু ওয়াইফ দুজনেই চাকৰি কৰে তেতিয়াহ'লে আপোনালোকে spouse in different location যিটো গ্ৰাউণ্ড আছে সেই গ্ৰাউণ্ডত এপ্লাই কৰিব পাৰে। কিন্তু আপোনালোকৰ স্পাউছে যদি বিজনেছ ওনাৰ তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব তেখেতৰ বিজনেছৰ ডকুমেণ্ট দি, কিন্তু এটো কনসিডাৰ হ'ব নে নাই হেয়াও এতিয়া স্পষ্ট হোৱা নাই। ফোর্থ যেটো কুৱেশ্যন আপোনালোকে মোক সুধিছে, what is the medical board certificate and who will issue the certificate? আপোনালোকে নিশ্চয় জানে ট্ৰিটমেন্ট ফৰ টিচাৰ্স অৰ ডিপেন্ডেন্টস বুলি এটা গ্ৰাউণ্ড আছে। সেই গ্ৰাউণ্ডত মেডিকেল ট্ৰিটমেন্টৰ বাবে আপোনালোকে ট্ৰান্সফাৰ বিচাৰিব পাৰে। এই ক্ষেত্ৰত মেডিকেল বোৰ্ড সাৰ্টিফিকেটটো কি আৰু কোনে ইস্যু কৰে হেয়া লৈ আপোনালোকৰ সন্দেহ আছে। ইয়াৰ উত্তৰ হ'ল there is a medical board in every district, contact with joint director of health services office and apply. প্ৰতিটো ডিস্ট্ৰিক্টত জয়েন্ট ডাইৰেক্টৰ অফিচ এটা থাকিব, জয়েন্ট ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিসেস, আৰু জয়েন্ট ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিসেসৰ আন্ডাৰত এটা মেডিকেল বোৰ্ড থাকে। আপোনালোকে জয়েন্ট ডাইৰেক্টৰ অফিসত যোগাযোগ কৰক আৰু মেডিকেল বোৰ্ড সাৰ্টিফিকেটৰ বাবে এপ্লাই কৰক। কিন্তু মনত ৰাখিব যাৰ মেডিকেল সাৰ্টিফিকেট আপোনালোকে বিচাৰি আছে সেই ক্যান্ডিডেটক ফিজিক্যালি প্ৰেজেন্ট থাকিব লাগিব বিফোৰ দা বোৰ্ড, কাৰণ এই বোৰ্ডটো এজন নহয় 3-4 জন মিলি এটা বোৰ্ড হয়। ফিফথ কুৱেশ্যন যেটো আপোনালোকে মোক সুধিছে, which will be the valid marriage certificate? ইয়াতে বহুত কনফিউজন আহি গৈছে। কোৰ্ট মেৰিজ বহুতৰ নাই। এই ক্ষেত্ৰত বহুতে মোক সুধিছে নটাৰী ৰেজিষ্টাৰ্ড মেৰিজ সাৰ্টিফিকেট দিলে হ'ব নে নাই, মন্দিৰৰ সাৰ্টিফিকেট দিলে হ'ব নে নাই, টাউন কমিটিৰ সাৰ্টিফিকেট দিলে হ'ব নে নাই। এই ক্ষেত্ৰত TTMS ত মই ফোন কৰিছিলো, তেখেতে ক্লিয়াৰ কৰিছে যে অকল সাব ৰেজিষ্টাৰ যি আছে সেই
সাব ৰেজিষ্ট্ৰাৰে ইস্যু কৰা মেৰিজ চাৰ্টিফিকেট ভেলিড হ'ব। বাকী যি অথৰিটি আছে সেই অথৰিটিসকলে যি মেৰিজ চাৰ্টিফিকেট ইস্যু কৰিব সেয়া তেখেতে কনচিডাৰ নকৰিব পাৰে। So only marriage certificate issued by registered of marriages or sub-register will be valid. Certificate issued by notary or any other authority will not be considered. Next যিটো প্ৰশ্ন আপোনালোকে মোক বহুতে সুধিছে, sir, I am a newly appointed teacher, joined 2 months ago, can I apply? ইয়াৰ উত্তৰ হ'ল no, you cannot. You are getting provisional salary. After 6 months, SIU approval will come and then you can apply. যিসকল ছাৰ বাইদেৱে ৰিচেণ্টলি এপইণ্টমেণ্ট পাইছে আৰু তেখেতে জইন কৰিছে সেইসকল ছাৰ বাইদেৱে ছিংগল ট্ৰান্সফাৰৰ বাবে এপ্লাই কৰিব নোৱাৰে। কাৰণ কি এপইণ্টমেণ্টৰ ফাৰ্ষ্ট 6 মান্থ তেখেতে প্ৰভিজনেল চেলাৰী পায়। প্ৰভিজনেল চেলাৰী 6 মান্থ পোৱাৰ পিছতে ষ্টেটৰ ফালৰ পৰা ডিৰেক্টৰৰ ফালৰ পৰা SIU এপ্ৰুভেল আহে। সেই এপ্ৰুভেল নাহালৈকে আপোনালোকে ছিংগল ট্ৰান্সফাৰৰ বাবে এপ্লাই কৰিব নোৱাৰে। 7th question যিটো আপোনালোকে বহুতে মোক সুধিছে, I am a teacher of an amalgamated school. What is the process to apply? যিসকল ছাৰ বাইদেউ amalgamated স্কুলৰ টিচাৰ সেই টিচাৰসকলৰ প্ৰচেছ সেপাৰেট নেকি বহুতে মোক সুধিছে। এটোৰ উত্তৰ হ'ল the process and documents will be the same. ট্ৰান্সফাৰ এপ্লাই প্ৰচেছ আৰু যিখিনি ডকুমেণ্ট লাগে সেয়া কিন্তু একেই হ'ব, amalgamated স্কুল হওক বা উইদাউট amalgamation স্কুল হওক একেই প্ৰচেছ হ'ব। নেক্সট যিটো আপোনালোকে মোক প্ৰশ্ন সুধিছে, what will be the any other justifiable ground? Any other justifiable ground বুলি এটা আছে 8 নম্বৰ। সেই গ্ৰাউণ্ডত কেনেকৈ এপ্লাই কৰিব পাৰি, কোনে এপ্লাই কৰিব পাৰে? ইয়াৰ উত্তৰ হ'ল any ground which is genuine and justified. যিকোনো গ্ৰাউণ্ড যিটো আগৰ গ্ৰাউণ্ড বিলাকৰ লগত নিমিলে কিন্তু আপোনালোকে ভাবে যে এই গ্ৰাউণ্ডটো জেনুইন আৰু জাষ্টিফাইড, সেই গ্ৰাউণ্ডত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু তাৰ ৰিলেভেণ্ট ডকুমেণ্টটো আপলোড কৰিব লাগিব। Suppose মই ইয়াতে এটা এক্সাম্পল দিছো, your child is very small in age, minor, staying alone with his father and needs your care. In this case, relationship certificate with child and an age proof document can be uploaded. Suppose আপোনাৰ ল'ৰা বা ছোৱালী সৰু আছে তেওঁ আৰু অকল দেতাৰ লগত থাকে, আপুনি বেলেগ ঠাইত চাকৰি কৰে, এই ক্ষেত্ৰত আপুনি এপ্লাই কৰিব পাৰে আৰু আপোনাৰ যি গ্ৰাউণ্ডটো হ'ব সেয়া হ'ব any other justifiable ground, কাৰণ আপোনাৰ সৰু ল'ৰা বা ছোৱালীয়ে আপোনাৰ কেয়াৰ বিচাৰে। এই ক্ষেত্ৰত আপোনালোকে ৰিলেশ্যনশ্বিপ চাৰ্টিফিকেট দিব, ল'ৰা বা ছোৱালীৰ লগত যি ৰিলেশ্যনশ্বিপ চাৰ্টিফিকেট হ'ব, বাৰ্থ চাৰ্টিফিকেট সাপোজ সেয়া আপোনালোকে দিব লাগিব আৰু লগতে এজ প্ৰুফ ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব। এনেকুৱা যিকোনো আৰু ৰিজনো হ'ব পাৰে যিটো আপোনাৰ বাবে ভেলিড আৰু জাষ্টিফাইড, সেই ৰিজনতো আপোনালোকে ট্ৰান্সফাৰ বিচাৰিব পাৰে। কোনটো গ্ৰাউণ্ডত কি ডকুমেণ্ট আপলোড কৰিব লাগিব সেয়া মই মোৰ আগৰ এটা ভিডিঅ'ত ধুনীয়াকৈ আপোনালোকক বুজাব চেষ্টা কৰিছো। যদি মোৰ এই ভিডিঅ'টো আপোনালোকে চোৱা নাই তেনেহলে ওপৰত দিয়া আই বাটনত ক্লিক কৰিব আৰু সেই ভিডিঅ'টো আপোনালোকে আকৌ চাই ল'ব, বা মোৰ ডেছক্ৰিপশ্যন বক্সত কেনেকৈ আপোনালোকে এপ্লাই কৰিব আৰু কি কি ডকুমেণ্ট আপলোড কৰিব সেই ভিডিঅ'বিলাকৰ লিংক দি দিম। লিংকত গৈ আপোনালোকে মোৰ সেই ভিডিঅ'বিলাক চাব পাৰিব। চ' ছাৰ বাইদেউসকল সেয়া আছিল আজিৰ ইনফৰমেশ্যন, কমেণ্টছবিলাকৰ ৰিপ্লাই। যদি আৰু কিবা আপোনালোকৰ কনফিউজন আছে মোক কমেণ্ট বক্সত নিশ্চয় লিখিব আৰু মই ৰিপ্লাই দিবলৈ চেষ্টা কৰোঁ। তাৰপিছতো যদি আপোনালোকৰ কিবা কনফিউজন থাকি যায় তেনেহলে আপোনালোকে TTMSৰ যি হেল্পলাইন নাম্বাৰ আছে মই ইয়াতে লিখি দিছো 08037121185ত কল কৰিব পাৰে বা তেখেতক মেইল কৰিব পাৰে ttmscare@gmail.com. Thank you for watching Pranay's Techno Help. Please subscribe. ধন্যবাদ, নমস্কাৰ।